স্যার নমস্কাৰ। নমস্কাৰ। হয় স্যার, আপুনি নেটসাফৰ প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰিছে? হয়, কৰিছোঁ। হয়নে? লগতে আপুনি ব্যৱসায়টো জড়িত হ'ব হয়, বিচাৰিছে হয়, বা আপুনি দুই এজনক কৈছে? কৰিছোঁ। আমাৰ লগত আৰু এজন সতীৰ্থ আছে, আমাৰ পৰিমল বিশ্বকৰ্মা। হয় হয়, তেখেতো চলি আহক। তাৰমানে ছাৰে একচুৱেলি এই প্ৰডাক্টটোৰ ওপৰত আপুনি কিয় পজিটিভ হ'ল যে আপুনি এইটো প্ৰডাক্ট যে ব্যৱহাৰ কৰিব লাগে, বা জৈৱিক মানুহে কয় যে জৈৱিক বুলি কোৱাৰ লগে লগে জৈৱিকৰ ৰিজাল্ট নাহে, তেনেকুৱা ধৰণৰ মানুহৰ মনত এটা ধাৰণা থাকে যে জৈৱিক মাৰিলে পাত নাহে। কিন্তু আপুনি আজি ধৰক নেটসাফৰ যিটো প্ৰডাক্ট, তাৰমানে বায়'ফিট ষ্টিমিৰ যিটো প্ৰডাক্ট, এই প্ৰডাক্টটো মাৰি আপুনি কি বেনিফিট পাইছে আৰু সেই বেনিফিটটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? দুআষাৰ আপুনি কওক। নিশ্চয়। হয়, এতিয়া বায়'ফিট আগত মই যিটো কেমিকেল ইউজ কৰি আছিলোঁ, হয়, কেমিকেলৰ পৰা আমি একেবাৰে অতিষ্ঠ হৈ গৈছিলোঁ। হয়, কেমিকেল যিমান দামৰলৈকে আছে, আমি কেমিকেল সিমান দামৰলৈকে কিনিছোঁ, কিন্তু কেমিকেলৰ পৰা আমি অতিষ্ঠ হৈ পিছত এজন প্ৰতিবেশীৰ পৰা মই গম পালোঁ যে ষ্টিমবিচ এনেকুৱা আছে বায়' প্ৰডাক্ট নেটসাফ কোম্পানীৰ পৰা। গতিকে তেওঁলোকে ৰিজাল্টটো ভাল ফলাফল পাইছে, গতিকে ময়ো চাওঁচোন, সেই বুলিয়েই ল'লোঁ পঢ়িলোঁ। তাৰপিছত এবাৰ মাৰিলোঁ, এবাৰ মৰাৰ পিছতে কিবা এটা ডিফাৰেঞ্চ পালোঁ। সেই ডিফাৰেঞ্চটো পোৱাৰ পিছতে আকৌ মই অলপ বেছি পৰিমাণে ল'বলৈ তেতিয়াৰ পৰা ইউজ কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছৰ পৰা মোৰ আৰু যিসকল সতীৰ্থ সকলোকে আপুনি জনাব আৰম্ভ কৰিলোঁ আৰু খুব ভাল ৰিজাল্ট পালোঁ। মই সেইটো কাৰণে সন্তুষ্ট। এতিয়াৰ পৰা মই এইটোৱে প্ৰায় ব্যৱহাৰ কৰি আছোঁ আৰু মই সন্তুষ্ট হৈছোঁ। আৰু আপুনি তাৰমানে এই প্ৰডাক্টটো যে আৰু বেলেগেও ব্যৱহাৰ কৰিব লাগে, তাৰ কাৰণেও মই দুই এজন মোৰ সতীৰ্থ বন্ধুসকলক কৈছোঁ যিমান পাৰে এই প্ৰডাক্টটো ব্যৱহাৰ কৰক আৰু উপকৃত হ'ব। আপুনি এই প্ৰডাক্টটো ব্যৱহাৰ কৰি তাৰমানে আপুনি যিটো ৰিজাল্ট পালে, সেই ৰিজাল্টটো আপুনি আমাৰ পৰিমল ছাৰকো ক'লে। পৰিমল ছাৰে একচুৱেলি প্ৰডাক্টটোৰ ওপৰত ইউজ কৰিলে, আপুনি নিশ্চয় নিজে ঘৰত ইউজ কৰিলে মানে এই প্ৰডাক্টকেইটা ইউজ কৰি আপুনি কি ডিফাৰেঞ্চ পালে? যিহেতু উপভোক্তা আমাৰ কাকাই খুৰাই কোৱা নিচিনাকৈ, যিহেতু মই প্ৰথম অৱস্থাত সিমান বিশ্বাস কৰা নাছিলোঁ, যিহেতু মই প্ৰায় দৰৱ নিয়ে থাকোঁ, কেমিকেল ঢেৰ মানে আজিৰ পৰা আজি কত বছৰ হ'ল আৰু। কিন্তু যেতিয়া এই দৰৱটো নিয়াৰ পিছত প্ৰথমতেতো মই 2-3 পাবলৈ সক্ষম হোৱা নাছিলোঁ। তাৰপিছত যেতিয়া যিটো কালাৰ দেখিছোঁ, মানে গছৰ কালাৰ, তাৰপিছত উইথ যিটো লাল চাহী পোক আছিলে, সেই বস্তুটো লাহে লাহে মানে নাইকিয়া নিৰ্মূল হ'বলৈ ধৰিলে। তেতিয়া মোৰ বিশ্বাস হ'ল। মই কাকাই মোক প্ৰায় 1 সপ্তাহ 15 দিনৰ আগতে কৈছিলে এই কথাটো, কিন্তু মই তেওঁৰ লগত যোগাযোগ কৰা নাছিলোঁ, মই নিজে ব্যস্ত থকাৰ কাৰণে। তাৰপিছত যেতিয়া মই ব্যৱহাৰ কৰাৰ পিছত ৰিজাল্টটো পালোঁ, তাৰপিছত তেওঁৰ ওচৰ চাপিলোঁ যে মই কৰিব পাৰোঁ নেকি এই বস্তুটো। তাৰপিছত এতিয়া আমি যিহেতু লগৰ যিখিনি মোৰ বন্ধু আছে তেওঁলোককো দিছোঁ, আৰু তেওঁলোকে 1 সপ্তাহ ভিতৰত, সপ্তাহ দিনৰ ভিতৰত মোক এটা ভাল ৰিজাল্ট দিছে। মই নিশ্চয় বহুত ভাল পাইছোঁ। তাৰমানে আজি আমাৰ ছেপ্টেম্বৰ 30 তাৰিখ, আগষ্টৰ 30 তাৰিখ, তাৰমানে আগষ্টৰ 30 তাৰিখত আমি যিখিনি পাত পাইছোঁ, তাৰমানে আজি যথেষ্ট হেপী নহয়নে? হয়, ধন্যবাদ অনুপ ছাৰ আৰু আমাৰ পৰিমল ছাৰলৈ অশেষ ধন্যবাদ। তেওঁলোকে প্ৰডাক্ট ব্যৱহাৰ কৰি যিটো ৰিজাল্ট পালে আমাক তেওঁলোকে সবিশেষ জনালে। আশা ৰাখোঁ ৰাইজে এই প্ৰডাক্টখিনি আঁকোৱালি ল'ব। তেওঁলোকৰ আজি ক্ষুদ্ৰ চাহ খেতিয়কত যিটো ধৰক প্ৰডাক্ট নাই, তেওঁলোকে যিটো ধৰক প্ৰডাকশ্যন পোৱা নাই বাগানত, আশা ৰাখোঁ তেওঁলোকে আমাৰ প্ৰডাক্টখিনি যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে তেওঁলোকে 25% পৰা 40% প্ৰডাকশ্যন পাব। যদি আমি যিধৰণে এডভাইচ দিওঁ, আমি যিধৰণে কওঁ, তেওঁলোকে যদি ব্যৱহাৰ কৰে, আমি গেৰাণ্টি সহকাৰে ক'ব পাৰোঁ যে তেওঁলোকে 25% to 40% প্ৰডাকশ্যন পাব আৰু 25% খৰচটো কমি আহিব। ধন্যবাদ। থেংক ইউ।